গৰু বিহুৰ দিনা সাজি কাচি ওলালোঁ আৰু কাৰণটো মই পিছতে কৈছোঁ বাৰু। পুৱা উঠিয়ে বহুত ধুনীয়াকৈ মানে বিচনা পাৰিলোঁ, যিহেতু বিহু বুলি মনটো বহুত বেছি ভাল লাগি যায়। মাহঁতৰ বিচনা আমাৰ বিচনাখন পাৰি ল'লোঁ। তাৰপিছত এয়া এইফালে পতাত মায়ে হালধি বটিব ধৰিলে। তাৰ হালধি বটা হোৱাৰ পিছতে মানে আম বটিলে আৰু তাৰপিছত এয়া মাহখিনিও বটিলে, সেইটো ভিডিঅ' কৰা নহ'ল। এইখিনি হালধি, এইখিনি আম আৰু এইখিনি মাহখিনি চুলিত লগাম মই এতিয়া। আৰু মাহ চুলিত লগালে একেবাৰে বহুত ধুনীয়া চিল্কি চাইনি হয় চুলিকেইটা। আৰু মুখতো হালধি লগালে মানে মুখ স্কিনবিলাক গ্ল' কৰে, বহুত ধুনীয়া। মাহঁতেও লগালে, মাহঁতে লগোৱাটোহে ভিডিঅ' কৰা নহ'ল। মই আপোনালোকৰ আগতে লগাইছোঁ দেই। আৰু আমখিনিও লগাই ল'লোঁ। তাৰপিছত আমাৰ যিহেতু গৰু নাই, খুৰীমাহঁতৰ গৰুকেইটাকে নিয়মখিনি আপোনালোকক দেখাই দিছোঁ। আৰু মানে নদীতে বা নিয়া নাই, নদীত পানী কম আছে কাৰণে তেওঁলোকৰ বাৰীতে মানে ধুৱাইছে। আৰু মই অলপমান হালধি লগাই দিলোঁ। সিহঁতক বহুত বেছি ভাল পাওঁ দেই মই। আৰু সিহঁতক গা ধোৱা হোৱাৰ পিছত মই জেতুকা ছিঙিব গ'লোঁ। আৰু এতিয়া মই আহিছোঁ মানে জেতুকা ছিঙিবলৈ। মায়ে ছিঙিছিল আৰু এবাৰ মই ছিঙিবলৈ আহিছোঁ দেই। এনেকৈ মানে এডাল গছৰ পৰা এনেকৈ পাতকেইটা এনেকৈ ছিঙি লওঁ। মই যিহেতু মেহেন্দিলো ভাল পাওঁ, জেতুকালৈও বহুত বেছি ভাল পাওঁ। কাৰণ জেতুকাৰ ৰংটো আৰু সুগন্ধটো মোৰ বহুত বেছি ভাল লাগে। যেতিয়ালৈ জেতুকাৰ ৰং থাকে তেতিয়ালৈ জেতুকাৰ সুগন্ধও থাকে। আৰু এইফালে মায়ে বটিব ধৰিছে, তাৰপিছতে মই লগালোঁ। মাহঁতেও লগাইছিল আৰু এইফালে পিঠা বনোৱা ষ্টাৰ্ট কৰিছে, কাৰণ বিহুৰ দিনা আমি ভাত নাখাওঁ। যিহেতু মানে টেকেলি মুখত দিয়া পিঠা বনাব আৰু এয়া যোগাৰ কৰিছে। এইফালে টেকেলি মুখত দিয়া পিঠা আৰু এইফালে সৰু পিঠা যোগাৰ কৰি আছে দেউতাই। আৰু ইয়াত আপোনালোকে দেখা পাইছেনে, বহুত ধুনীয়া হৈছে পিঠাকেইখন, টেষ্টিও হৈছিল দেই। আৰু এয়া মই আহি গ'লোঁ, কি কাৰণে আহিছোঁ কৈ আছোঁ। আৰু এতিয়া আমি আহিছোঁ পথাৰত ফটো উঠিবৰ কাৰণে। মই লৈ আহিছোঁ এয়া মই বিহু মাৰা জাপিটো। প্ৰথমবাৰ যেতিয়া বিহু মাৰিব গৈছিলোঁ তেতিয়াই মানে এই জাপিটো মানে বিহুতৰ পৰা দিছিল। আৰু এখন গামোচা আমি এতিয়া বৰ্তমান মানে ইহঁতে এতিয়া বৰ্তমান কি কৰিছে দেখা পাইছে ন। ফটো উঠিলোঁ, ফটোবোৰ আপোনালোকে ইনষ্টাগ্ৰামতে পাই যাব দেই। ৰিলচবোৰো আপোনালোকে ইনষ্টাগ্ৰামত পাব, চাব দেই। আৰু এয়া হৈছে গধূলিৰ দৃশ্য। সিহঁতক পথাৰৰ পৰা লৈ আহিলে মানে। আৰু এতিয়া নতুন পঘা পিন্ধাব, যিহেতু সকলোৰে ফালে বেলেগ বেলেগ নিয়ম, সেইকাৰণেহে মই ভিডিঅ' কৰি দেখাইছোঁ। কিছুমানে জানিবও পাৰে, আচলতে কিছুমানে নাজানিব পাৰে। আৰু সিহঁতক পঘা পিন্ধাৰ পিছতো কিছুমান নিয়ম নীতি থাকে বাৰু। দীঘল পাতেৰে কোবাব লাগে, দীঘল পাতেৰে কোবালে এটা গানো গাব লাগে। সেই গানটো মই গাই দিছোঁ দেই। আৰু কল্লু মোৰ ঘৰত থিয় দি আছে। আৰু এয়া মই সিহঁতক ক'ব আছোঁ, সিহঁতে খাবহে চাই মানে দীঘল পাতকেইটা। তাৰপিছত লাও বেঙেনা খুৱাব লাগে, বছৰে বছৰে বাঢ়ি যাব, এনেকৈ ক'ব লাগে। মই খুৱাই দিছোঁ সিহঁতক। আৰু আমাৰ ইয়াত মানে নিয়ম আছে, গৰুক প্ৰথমতে বিচি দিব লাগে, সেইকাৰণে আমি বিচি দিছোঁ। গৰুক বিচাৰ পৰাহে আমি মানে এতিয়া বিচনীৰে বিচা ষ্টাৰ্ট কৰিব পাৰোঁ। আৰু আজিৰ মিনি ব্লগটো মই ইয়াতে সমাপ্ত কৰিছোঁ। বাকী মিনি ব্লগ কেইটাও দিম দেই বিহুৰ আজি কাৰণে। বাই।